क'क्राझार जिल्ला गार' फरायसा आफादनि आफादगिरि मिस्टेन माराकखौ गावनि गोसोबायदि सोलिनो नाजानायनि अजद लाबोनानै दुलाराय बिटिआर गार' फरायसा आफादनि आफादगिरि त्रिबेन सांमाया खौरां मेलनि गेजेरजों मिस्टेन्द्र माराकखौ बिबाननिफ्राय एरख'नाय बाथ्राखौ फोरमायदोंमोन। नाथाय दुलाराय बिटिआर गार' फरायसा आफादनि आफादगिरि त्रिबेन सांमाया फरायसा आफादाव थानानै गाव थोंजोङै राजखान्थि हानजायाव थाना फरायसा आफादनि नेमखान्थिखौ सिफायदों होनना अजद होनानै क'क्राझार जिल्ला गार' फरायसा आफादनि आफादगिरि आरो गाहाय नेहाथारिया खौरां मेलनि गेजेरजों फोरमायखांबाय। बेबादिनो फिन क'क्राझार जिल्ला गार' फरायसा आफादनि सिंनि औवाबारि दख'रा गार' फरायसा आफाद आरो नायगाव दख'रा गार' फरायसा आफादा दुलाराय बिटिआर गार' फरायसा आफादनि आफादगिरि त्रिबेन सांमानि हेंथायै खौरांगिरि मेलनि गेजेरजों ओरैबायदि फोरमायबावो। नमस्कार, मैं क'क्राझार डिस्ट्रिक्टर औवाबारि आঞ্চলিকৰ प्रेसिडेंट हूँ। मैं এইখিনিতে ক'বলৈ যাম যে 18 सेप्टेम्बर तारिखे जी माने आमार डिस्ट्रिक्टर प्रेसिडेंट डांगरियाक आमार BTC जोनर प्रेसिडेंटे बहिष्कार करिছে बोले এটা নিউজ চেনেল দেখা পাইছো আমি। सो এইখিনিতে मैं कम जे आईन उल्लंघा करिছে कोने आमार डिस्ट्रिक्ट प्रेसिडेंटे ना आमार BTR जोनर प्रेसिडेंटे कबले गले आईन उल्लंघा हल आमार BTC जोनर प्रेसिडेंट डांगरिया ये माने निज इच्छा मते कोनोबा एटा पार्टीर माने योगदान करि आछे আগতেও মানে কৰিছিল আগতে মানে খোলাগুলেকে বিজেপিৰ যোগদান কৰি আছিল সিহঁতে আৰু এতিয়াও মানে বিজেপিত যোগদান কৰিছে বুলি আমি গম পাইছো। সো এইখিনিতে আইন উল্লংঘা কৰা বুলি ক'লে আমাৰ BTC জনৰ ডাঙৰীয়াকে ক'ব লাগিব, কৃষ্ণ ডাঙৰীয়াকে। আৰু আমাৰ ডিস্ট্ৰিক্টৰ প্ৰেচিডেণ্ট যিটো মিষ্টেন্দ্ৰ মাৰাক ইয়াক আমি আৰম্ভণিৰ পৰা পাইছোঁ আৰু এতিয়ালৈকে আমি পাই আছোঁ। ইয়ে মানে সম্পূৰ্ণ যিটো ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আঞ্চলিকবিলাক আছে ইয়াক মানে ইয়ে কাভাৰ কৰি আছিলে আৰু এতিয়াও কৰি আছে। সো এতিয়া আমি এই বহিষ্কাৰ কৰা কথাটো আমাৰ আঞ্চলিক হৈ পিনে আমি কেতিয়াও মানি নলওঁ। আমি এইখিনিতে মই ক'ম যে আমাৰ ডিষ্ট্ৰিক্ট আছে ইহঁতে মানে আঞ্চলিকবিলাক পৰিচালনা কৰে। ডিষ্ট্ৰিক্টে যদি মানে কিবা এটা ব্যৱস্থা লয় আমি মানে ইহঁতৰ লগত যাব লাগিব। এইখিনিয়ে প্ৰথমে আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট নাইগাঁও আঞ্চলিক সম্পাদক হয় মই এটা কথা ক'ব বিচাৰিছোঁ। যোৱাকালি যিটো আমি নিউজত ছ'চিয়েল মিডিয়াৰ যোগেদি যিটো নিউজত দেখা পাইছোঁ আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট গাৰো ছাত্ৰ সন্থাৰ যিটো ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট তাক বহিষ্কাৰ কৰাটো আমি দেখা পাইছোঁ। যিটো দেখা পাইছোঁ এই দেখা পোৱাটো মই নাইগাঁও আঞ্চলিক হিচাপে আমি কেতিয়াও মানি নলওঁ। ইয়াৰ কাৰণে মই আপোনাৰ মিডিয়াৰ যোগেদি ক'ব বিচাৰিছোঁ যে সিহঁতে যি ধৰণে আমাৰ ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্টক যিভাৱে বহিষ্কাৰ কৰিছে এই কথাটো আমি নাইগাঁও আঞ্চলিক কেতিয়াও মানি নল'ম। অনাগত দিনত যদি এনেকৈ কৰি থাকে সিহঁতে তেতিয়াহ'লে আমিও আঞ্চলিক হিচাপে औवाबारि আঞ্চলিক নাইগাঁও আঞ্চলিক হিচাপে আমিও বেলেগভাৱে সিদ্ধান্ত ল'ম। এইটোৱে মোৰ ক'ব লগা।